নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ডিকে নাথ ইউটিউব চেনেললৈ। শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়ান। আজি কৃষ্ণ বৈকুণ্ঠলৈ যাব। 33 কোটি দেৱতাই আজি বাদ্য ভংগৰে মানে এনেকুৱা এটা ভাবিছে তেওঁ আগবঢ়াই লৈ যাব। কিন্তু তোমালোক স্বৰ্গভোগী, তোমালোক ৰজভোগী, সেইসকলক লগত প্ৰভু ভগৱন্ত কেতিয়াও বলীয়া নহয়। প্ৰভু ভগৱন্ত কাৰ লগত বলীয়া? শতমুনিৰ লগত বলীয়া। সেইকাৰণে আমাক কৈছে এই লোকসকল আই গৰ্ভতে আমাক 3টা গুণ দি পঠিয়াইছে। এই 3টা গুণৰ নাম হ'ল সত, ৰজ, তম। এই ৰজ গুণটোত কোনসকল বসতি কৰি আছিল? দেৱতাসকল। তেওঁলোকে কেৱল স্বৰ্গ ভোগটোতেই বলীয়া হৈ আছিল ৰজ। আৰু তমত দৈত্যসকল, হয়নে বাৰু? আৰু সতত গুণী জ্ঞানী যিসকল মহন্ত, সেইসকলে সতত আছিল। সেইকাৰণে এতিয়া মন কৰিবচোন, আমাৰ ভাগৱতে কৈছে 33 কোটি দেৱতা, 33 কোটি দেৱতা বুলি কয় যে গোসাঁইসকল। এতিয়া 33 কোটি দেৱতা বিশ্বত আকাশৰ ওপৰত ক'ৰবাত আছেই, আমি তাক দেখা নাই। আকৌ 66 কোটি দৈত্য বোলে পাতালত আছে, পাতালত আছে। 66 কোটি দৈত্য যে পাতালত আছে, তাকো আমি দেখা নাই। 3 কোটি মেলছ মৰ্যতে আছে, তাকো দেখা নাই। কিন্তু ভাগৱতৰ প্ৰায় কোৱা হৈছে যে 3 কোটি মেলছৰ ৰজাটোৰ নামে হ'ল কালযৌগ। কালযৌগতে ৰাজত্ব কৰিছে। এতিয়া আমাক ডেৰমাৰ্গত বুজাব দিছে, এই পৃথিৱীখনত 100 কোটি মানুহ আপোনালোকে গোট খোৱা, তাৰে জানিব 33 কোটি দেৱতা দেৱতা গুণত আছে। সেই 33 কোটি 66 কোটি দৈত্যত আছে, আৰু 3 কোটি মেলছ। তেওঁলোকে কোনো পাপক ভয় নকৰে, কাৰোবাক দুখ দিয়াও চিন্তা নকৰে। নহয়, নিজেও কৰিব, আনকো মাৰিব। আমাৰ অসমীয়া ভাষাতে কেইবাৰ কৈ যায় নাজানা মানুহ। এটা নাটকত কৈছে সত্য আলোচনা কৰাতে তোমাক মাৰি জমপুৰে পঠিয়াব বুলি কয়। সি আকৌ কৈছে কি তোমাক মাৰি আমি জমপুৰে খাব বুলি। হয়নে? তাৰমানে সেয়া হ'ল মেলছ সেইসকল। গতিকে আকৌ আমাৰ ডেৰমাৰ্গত বুজাই আছে, সেই লোকসকল মেলছ যদুবংশ বিচাৰিছো, নিজৰ দেহটোতে বিচাৰিছো। নিজৰ দেহটোতে চাওকচোন, পঞ্চভূতি দেহা, শীত, অভাৱ, তেজ, গুণ, বন, 5টা ভূতৰে তৈয়াৰ। আৰু যদি আমি ভাঙি পেলাই কওঁ, তেতিয়াহ'লে মাটি, পানী, আকাশ, বায়ু, অগ্নি, 5টা ভূতৰে তৈয়াৰ। লোক, মহ, কাম, ক্ৰোধ, মদ, মৌচৰ্য, 6টা ঋতু, সতৰতে তোমাৰ 3টা গুণ। তাৰ পাছত আপোনাৰ কাল আৰু মায়া, হয়। তাৰ পাছত 5টা কৰ্মেন্দ্ৰিয়, হাত ভৰি দুৰালিঙ্গ মুখ, 5টা জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা ত্বক,
তাৰ লগত দিলে মন বুদ্ধি চিত এতিয়া হ'ল কিমান 24টা তত্ত্ব এই 24টা তত্ত্বৰে সৈতে আই গৰ্ভতে মোক প্ৰভু ভগতে পঠিয়াই দিলে কাৰণ মায়ে মোক দি পঠিয়ালে নহয় মায়াটো প্ৰভু ভগতে কাণে কাণে মোক কৈ পঠিয়াইছে মায়াটো আগৰ ফালে ফুৰিব কালটো পাছৰ ফালে ফুৰিব তুমি বৰ ভাল পাবা গোসাঁই তেতিয়া কিন্তু মই বৰ এটা আনন্দ পাবা আগত এটা যদি যাই থাকে পাছত এটা যাই থাকে বুকু ফিজাই মাতত মই গৈ থাকিম কোনে মোক একো কৰিব নোৱাৰে কিন্তু এতিয়া দেখিলোঁ পদে পদে বিহিৰি ঘটোৱাটো বস্তুটোৱে হ'ল আমাৰ এই দুটা এটা হ'ল মায়া এটা হ'ল খা মায়াটো ক'ত থাকে আমাৰ চকুতে থাকে এতিয়া সেইটো বাট আছে সেই বাটটোতে যদি এটা মানুহে যদি এতিয়া পঢ়ি পেলাই খৰচ কৰি খাওক চৌকি দামো দি পেলাই তাৰ লাজ লাগিব নে লাজ নালাগে দেখা মানুহে ক'ব ক'ত মৰিছে আহিও এইটোৱে বুলি ক'ব নহয় নহয় সেই মায়াটো চকু কাৰটো আপোনালোকে ডিঙি গড়ত মূৰৰ তলত সকলোৱে খেতি আছে অকণমান উঠুঙাই এটি আছে সেইটোৱে হ'ল তৎসজ্ঞান গতিকে এই তৎসজ্ঞানটো জাৰ্মান জাপান আমেৰিকাৰ পৰা নাহি এই 7টা দিনৰ ভিতৰতে পৰিশীলতা তৎসজ্ঞানে দংশন কৰিলে আমাকো এই 7টা বাৰৰ ভিতৰতে এদিন তৎসজ্ঞানে দংশন কৰিব আবাদ যোগাৰ কাৰোবাক সোমবাৰ বেলেগ কথা তেওঁ 7টা বাৰৰ ভিতৰতে কৰিব লাগে হয়নে নহয় গতিকে আমাক কয় যে আজি গংগাৰ পাৰত কুশলপথে পদ্মাসনে বসী মহাৰাই সুগমুখে ভাগৱত শ্ৰৱণ কৰাই গংগাৰ পাৰত পৰিশী লগাই ভাগৱত শুনোৱা বুলি আমি যদি ভাবি থাকোঁ তেনেহ'লে আমাৰ বেয়া হ'ব এতিয়া আমি জানিব লাগিব দেওমাৰ্গত আজি আমি আটাইসকল এইসকল পৰিশী লগা আইসকলে হওক ছোৱালীসকলে হওক বোৱাৰীসকলে হওক ল'ৰাসকলে হওক চবেই আমি পৰিশী লগা এই মহাভাগৱতৰ পৰা ওলোৱা বাক্য কেইটাই হ'ল সুখদেৱৰ বাণী তাৰমানে আমাৰ সকলোকে যিদিনাই মই আইগৰ পৰা ভূমিত কৰা হ'ল সেইদিনাই তিনিমুনি অভিশাপটো মূৰত লাগিলেই 7 দিন 7টা বাৰৰ ভিতৰত প্ৰথমে এটা বাৰ দংশন কৰিব লৈ থৈছোঁ মই টুকুৰা মানে এইটো কুপন আছেই মোৰ হাতত এতিয়া কিন্তু মৰাৰ লগে লগে দেখোঁ আমি দুগুৰি খান্দিও সেইটো এটা মায়া সেইকাৰণে আমাক কৈছে ওৰাম প্ৰথমতে বন্দী হলো মাটিত নখাই দ্বিতীয়ত বন্দী হলো ভাজাখন পাই এনেকুৱা এটা মায়া দি পঠিয়াল প্ৰথম আই গৰ্ভৰ পৰা জন্ম লোৱাৰ পাছত ধুৱাই পহৰাই মাতৃতন খোৱাৰ লগে লগে আমাক মায়াই পালেও ইমান কিনিব পৰা নাছিল যিদিনা মোক আই বোপাই ধুনীয়া গাভৰু দি পেলাই এজনী বিয়া কৰি দিলে তাই লগ পোৱা দিনা পাৰি তোৰ বাহিৰে একোৱেই নাই দেৰি তইহে মূৰা নাই লগা হয়নে যলৈকে যোনে যায় তলৈকে বাট চাই কোনদিনা ঘৰটো পায় তাইহে বাট চাই হয় এইটো মায়া তৃতীয়ত তিনিডালে আসন কমাই তৃতীয় 3ডাল তাৰমানে 17 ক্ৰমে আমাক মিলিয়াই ল'লে হৰি হেনা বস্তু বুলি নাজানিলো মই হৰিক যে ভাবিব লাগে নজন্মলৈ যে প্ৰভু অনন্তক যে আমি প্ৰাৰ্থনা কৰা নমস্কাৰ কৰিব লাগে এই কথাটো পাহৰি গ'লো চতুৰ্থত চতুৰ্বৰ্গ আহিবহীন পঞ্চমত কৰ্মতে যি যাব বলা দিন চতুৰ্থত চতুৰ্বৰ্গ মানে সত্য শৌচ ক্ষমা দয়া এই 4টা ধৰ্ম সুধি যে মই হৃদয়ত জীয়াই ৰাখিব লাগে তাক পাহৰি যোৱাৰ কাৰণে পঞ্চমত পঞ্চভূতি দেহাটো বিসৰ্জন দি ভাঙি চিঙি মোৰ যোৱা সময় হৈ গ'ল সেই সময়ত যেতিয়া জন গোটেই আহি টাঙন দিব তেতিয়া কান্দি মাৰি মৰিলে নহ'ব আকৌ যোৱাই লওঁতে দেহাটো পাৰিবনে যোৱা মই এই প্ৰতিমা পাণ্ডে গোৱালপৰীয়া লোকগীতত গাইছিল নহয় একবাৰ হৰিবৰ মন ৰচনা মানৱ দেহে গৈৰ না একবাৰ হৰিবৰ মন ৰচনা মানৱ দেহে গৈৰ না মানৱ দেহে মাটি ভাণ্ডু ভাঙলে হবে খণ্ড খণ্ড ভাঙলে দেহা জোৰা দিতে না একবার হরিবল মন বারে বার বেলা ডুবিলে হবে অন্ধকার বেলা ডুবিলে হইব রাতি সঙ্গে নাই মোর সঙ্গে সাথী এ নদী কেমনে হইব পার একবার হরিব
সাধু মানে এইটো এই ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুক লৈ যিটো মোৰ আত্মা বা জীৱ আছে, যিদিনা এই জীৱটো ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মোৰ এন্ধাৰ। গতিকে সেইকাৰণে মংগলদেশৰ চৈতন্যদেৱে লিখিছে, ভাবি চিন্তিও কৰিও কাজ কৰিও ভাবি না, সেই লোকসকল চাই চাই বুলি দেহৰ ভিতৰত আছে খালে পামে পিছলি পৰি যোৱা তাত। গতিকে জীয়াই থকা দিনকেইটা সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ ভগৱন্তৰ নাম কোৱা গোৱা শুনা সুবিধাটো লওক। বুজিব ক'লে 20 মিনিট হাতে হাতে তালি আনন্দে আকুল আজি যে বহৰি তোমাৰ টকলা মাথাটো দেখি আছে আহিবাই আমাৰ এতিয়া অকণমান ৰামে পৰম ভকতি হৃদয়ে হৰিষে গগন মন গলে অকণমান থপনাখন কৃষ্ণৰ মাথা কৌ দিব পাই যাব পুষ্প বৰশিলা ঢাকি ব্ৰহ্মাৰ গৈন্দ চন্দ্ৰয়াদি কৰি যত মহাদিক পাল আশা মূল থান নাথ নাৰায়ণ কৰন্ত সবে পুহাৰ ৰামনু অনে পৰি সবে বুলন্ত আহিবা মোৰে আকাশৰ পৰা কৰণ কাকৰ কৃষ্ণৰ ভীতি কচাই আজি বিমানতে তৃতীয় কৌটি দেৱতাসকলে প্ৰভু ভগৱন্তক আহ্বান কৰিছে, সকলোৱে আহক, ইজনে বোলে মোৰ গৃহসকলে, ইজনে বোলে মোৰ গৃহসকলে, সকলোৱে আহ্বান কৰিছে। যেনেকৈ আমাৰ এই নিজৰ শৰীৰত ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু আছে, যিদিনা তাৰ পৰা মোৰ জীৱটো ওলাব সেইদিনা এইসকলে আহ্বান কৰে, তুমি যোৱা মানে আমাৰ ফিল্ডখন শেষ নহ'ব। এতিয়া মন কৰি গৈছোঁ, আমাৰ জীৱটো এবাৰ কিবা আহা খায়নে, কিবা ফুলভাতে বিচাৰেনে, চিয়া দিয়ে বিচাৰেনে, একো নাই। কিন্তু কাৰ লালসা? ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু ৰূপ ৰস স্পৰ্শ শব্দ এইবোৰৰ লালসা। কিন্তু তথাপি এই সোপাৰ লালসা কৰি যেতিয়া মই বেয়া কাম কৰিম, তেতিয়া যায় বেয়া জন্ম লৈ কুকুৰ চিগা গাহৰি ঘৰত জন্ম লৈ 20টা বৰকচু খাই পেলাব। গতিকে আমাক যদি এই লোকৰ আপোনালোকে সকলোৱে মহান ভাগৱত শুনক, শুনি সাৱধান হোৱাৰ যত্ন কৰক। যদি আপোনালোকে ইন্দ্ৰিয় বৰ্গৰ পৰা সাৱধান নহয়, তেনেহ'লে ইহকালে পৰকালে নৰজন্ম পাম বুলি আশা নকৰিব। কৌটি কৌটি জন্ম কুকুৰ চিগা গাহৰি গৰ্ভত সোমাই ফুৰিব লাগিব। কাৰণ আমাৰ মায়াত মজি আমি সকলোৱে অন্ধ হৈ আছোঁ। তাৰ এটা উদাহৰণ, এখন গাঁৱত এটা অন্ধ মানুহ আছিল দেই, একো নেদেখে। গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ৰাতি যাবলগীয়া হ'ল। তেনেকুৱাতে মানে কি লেম্প এটা জ্বলাই লৈ পেলাই লাখুটি এটা লৈ অন্ধটোৱে মানে খেপিয়াই খেপিয়াই গৈ আছে বেচেৰাটো। সিপিনৰ পৰা মদৰ ঘানিৰ পৰা 6-7টামান ডেকা মানে মদৰ ঘানিৰ পৰা এটি ঢেলেং 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 গাইছে।
আহি দুয়োটা মানে সিহঁতৰ ভিতৰত কোৱা মতা কৰিছে এইটো আমুকা নহয়নে এই কিবা দেখে জানো কৈছে নেদেখিলো অন্ধ এই অন্ধ যদি ইমান বাৰ যেন লগাই লৈ পেলাই শিকিও আহি আছে এনেকৈ গোটেইকেইটাই মানে ইপিন কোৱা কৰি হুলস্থুল আহি কম পাৰ কৰি কৈছে আমুকা নে তই জানো কিবা দেখ কৈছে নেদেখো নেদেখ দেখি আছে কি দেখ খাবি ৰে তইনো অন্ধ আকৌ লেবেদান চলাই লৈ আহ না হেন তেন 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 তই ধুনীয়া খাবি তই দেখ খাবি কৰি গোটেইকেইটাই মানে ইটি কৰি হুলস্থুল কৰি আছে তাৰপাছত অন্ধকাৰটো কৈছে হ'ল আৰু আপোনালোকক ক'লে তেতিয়া কৈছে হ'ল এনেহ'লে মই অকণমান কওঁ শুনছো মই এই লেম্পটো যে জ্বলাই লৈ আহিছোঁ মই বাচ্চালা আনা নাই লাখুটিডালে বাচ্চা আহিছোঁ তোৰ নিচিনা মুৰব্বী কিছুমানে যি এতিয়া ভেলেং ভেলেংকে আহিছ মই যদি লেম্পটো নানি মই আজি গোটেইকেইটাই মোক সুবিধা কৰি বগাই লৈ গ'ল গতিকে তোৰ কাৰণে সাৱধানেৰে মই লেম্প লৈ আহিছোঁ জান তেতিয়াই গোটেইকেইটা ভাগিবলৈ গুচি গ'ল তদুক আমাক কৈছে আমি মায়াত অন্ধ হ'লেও আমি জ্ঞানৰ লেম্প জ্বলাব পাৰিব লাগিব জ্ঞানৰ যেতিয়া আমি লেম্প জ্বলাব জানিম তেতিয়া আমাক মায়াৰে পাপত পেলাব নোৱাৰে নহ'লে দুখৰো পাপত আমাক পেলাই দিব ইন্দ্ৰিয় কৰি এতিয়া আমাৰ মন কৰিছে আমাৰ হৃদয়ত আছে মন আৰু বুদ্ধি নহয়নে মন বুদ্ধি আমাৰ সপক্ষে আছে নে বিপক্ষে আছে কোনোবাই ক'ব সপক্ষে আছে মই কৈছোঁ বিপক্ষে আছে সদায় সিহঁতে যদি এইটো জন্ম লৈ যায় গ'লে আমাক কুকুৰত জন্ম দিয়াই গ'লে কুকুৰত থাকি আকৌ সিহঁতে কি ক'ব জানে এইবাৰ এটা গাহৰিত পেলাব সিহঁতে সদায় বাঞ্চা কৰি অভদ্ৰমন কৃষ্ণৰে নিকটে চাপিলা জম্পুৰা ৰাম ৰাম ভজৰে পামেৰ বনায় মন বুদ্ধি লাগি গৰু দিলা মেলি পৰশতে লগাই দিয়া খলা খলি ভজৰে পামেৰ বনায় যেনেকৈ আপোনালোকৰ গাঁৱত এজন মহাজন আছে তেওঁৰ গৰু 14টা আছে গৰু 14টা মনত ৰাখিব 14টা গৰু তাই ৰাখিব দিলে সি ধানত জপাই দি গছৰ তলত শুই আছে তোমাৰ নাই তাৰপাছত যায় কোনোবাই যেতিয়া গৃহস্থে পালেগৈ 14টা গৰু লৈ যায় বন্দী কৰি ৰাখি গধূলি দুটা দি 1000 টকা জৰিমনা কৰিলে 1000 টকা বাৰু এই পইচাটো ভৰিব নে মহাজনে ভৰিব মহাজনে ভৰিব কামৰাই নভৰে তবু আমাৰ মন বুদ্ধি চিত এইবোৰ হ'ল কামনা এই কামনাবোৰে সদায় আমাক জৰিমনা ভৰিব থাকে জৰিমনাটো কোনে ভৰিব জীৱই তাকে কয় জীৱ বা তাকে কয় আত্মা গতিকে আত্মা বা জীৱটো এতিয়া আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে সেইসকলে যেতিয়া আমি বেয়া কাম কৰিম তেতিয়া আমাৰ দেহত থকা জীৱটোৱে আমাক কি বুলি গালি দি জানে নৰাধন তুমি যেতিয়া এইবোৰ বেয়া কাম কৰি থৈছা তেনেহ'লে মই এদিন কুকুৰ চিকাৰ গাহৰি গৰ্ভত জন্ম ল'ব লাগিব আকৌ আজি যে আপোনালোকে কাণ দি একে ফিৰে ভাগৱত শুনি আছে প্ৰত্যেকৰে হৃদয়ত থকা জীৱটোৱে আমাক কি কৈ আছে জানে ধন্যবাদ এই ধৰণে যদি শাস্ত্ৰ ভাগৱত শুনি ফুৰা তেনেহ'লে অহা জন্মটো মই সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগত নাম ভাগৱত শুনিব নিশ্চয় পাম আৰু চৰাইবোৰে ভোজ খাবলৈ পামগৈ নহয় তেনেকুৱা গতিকে আমাক দেখুৱাই গৈ আছে আজি যদু বংশসকলক নাশ কৰি কৃষ্ণ বৈকুণ্ঠলৈ যাব কিন্তু যে মাজত আমাৰ এই দেহৰ যদু বংশসকলৰ কথাহে বঢ়িয়াকৈ বুজাই আছে বুজিব তৃতীয় খণ্ড চাবলৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে কলিং বেলটো বজাই দিব ধন্যবাদ।